10 अक्ट'बर मंगलबार खालि बिटिआर सरकारा गुबुन गुबुन जौगालु बिथांखिफोरखौ लानानै बड'फा कालचारेल कमप्लेक्सआव रिभिउ मेल खुङो। बे मेल खुंनायनि उनाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। बड'लेण्ड सरकारখন UPPL BJP আৰু GSP দায়িত্ব লোৱাৰ পিছত আমি কিছুমান ৰেভলিউচনাৰী ইনিচিয়েটিভ আগবঢ়াইছোঁ। যোৱা চৰকাৰখনৰ সময়ত বডোলেণ্ড অঞ্চলৰ বিভিন্ন কেটেগৰী বিভিন্ন শ্ৰেণীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ কাৰণে যিবিলাক ৱেলফেয়াৰ স্কিমবিলাক প্ৰয়োজন আছে সেই ৱেলফেয়াৰ স্কিমবিলাক তেখেতসকলে এডপ্ট কৰা নাছিলে বা লোৱা নাছিলে। অকল তেখেতসকলে গতানুগতিকভাৱে কিছুমান কাম কৰি আছিলে আৰু সেইকাৰণে উন্নয়নটো যেনেকৈ হ'ব লাগে তেনেকুৱা হোৱা নাই, বহুতখিনি এৰিয়া আনটাচ ৰৈ গৈছিলে। তো সেই কথাবিলাক আমি উপলব্ধি কৰি আজিৰ পৰা প্ৰায় 1.5 বছৰ আগৰ কোভিডৰ পিছৰ পৰা আমি কিছুমান ফ্লেগশ্বিপ স্কিম লোৱা আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ গভৰ্ণমেণ্টত 1.5 বছৰত আমি 30টা ফ্লেগশ্বিপ স্কিম আমাৰ চৰকাৰৰ আছে আৰু সেই ফ্লেগশ্বিপ স্কিমবিলাক মেক্সিমাম লাইভলিহুড জেনেৰেট কৰাৰ কাৰণে, যেনেকৈ চেৰিকালচাৰ মিছন, হেণ্ডলুম মিছন, পিক মিছন, আমাৰ ডিজিটেল ঠেংফাকৰি ডিজিটেল মিছন, সুপাৰ 50 এডুকেশ্যনত তেনেকৈ কৰি পেলাই প্ৰায় 30টা বেলেগ বেলেগ প্ৰগ্ৰাম আমি ডিজাইন কৰিছোঁ আৰু সেই প্ৰগ্ৰামবিলাক অলৰেডি আমাৰ গ্ৰাছৰুট লেভেলত গৈ পাইছে। ৰিচেণ্টলি আমি খুব ভাল এটা প্ৰগ্ৰাম কৰিছোঁ, সেইটো হৈছে পিপলছ হব পিপলছ প্লান বুলি পেলাই। সেইটো আমাৰ 420টা VCDCত প্ৰত্যেকটো VCDCত 20টা সমস্যা আমি ওলাইছোঁ ফেল'ছসকলৰ দ্বাৰা আৰু সেই 20টা সমস্যাবিলাক যদি আমি সমাধান কৰিব পাৰোঁ প্ৰত্যেকটো VCDCত আমাৰ বিভিন্ন প্ৰব্লেমবিলাক ছল্ভ হৈ যাব। তো তেনেকুৱা এইটো হ'ল পিপলছ হব পিপলছ প্লান এটা প্ৰগ্ৰাম। আৰু ইয়াৰ বাহিৰে লাখপতি মহিলা প্ৰগ্ৰাম, আমাৰ উইমেন এণ্টাৰপ্ৰিনাৰ্ছৰ কাৰণে হেল্প কৰাৰ কাৰণে, আৰ্টিচিয়ানসকলক হেল্প কৰাৰ কাৰণে, বিভিন্ন স্মল বিজনেছমেন বা ভেণ্ডাৰ্ছসকলক হেল্প কৰাৰ কাৰণে আমি এটা লাখপতি মহিলা আৰু লাখপতি কিষাণ প্ৰগ্ৰাম আমি এটা এডপ্ট কৰিছোঁ। তেনেকুৱা 30টামান প্ৰগ্ৰাম আমি এডপ্ট কৰিছোঁ আৰু সেই প্ৰগ্ৰামখিনি আমি কেনেকৈ হৈ আছে, আমি কিমান বুজি পাইছোঁ আমাৰ EM MCLA সকলে, অফিচাৰসকলে, ইয়াৰ কাৰণে আজি এই প্ৰগ্ৰামটো ৰাখিছোঁ। আৰু আজিৰ ডিছকাশ্যনৰ পিছত মই আশা কৰোঁ, মই বিশ্বাস কৰোঁ আমাৰ EM MCLA, আমাৰ ছেক্ৰেটাৰীসকল বা CSD সকলে এইবিলাক চব বুজি পাব আৰু তেখেতসকলে পাব্লিকলৈ লৈ যোৱাত খুব ক্ষিপ্ৰতাৰে কাম কৰিব পাৰিব। ইয়াৰ পিছত আমি একে প্ৰেজেণ্টেশ্যনটো থ্ৰু আৱাৰ ফেল'ছ আমি ডিষ্ট্ৰিক্ট লেভেলত, ছাব ডিভিজন লেভেলত আৰু ব্লক লেভেলতো আমি প্ৰেজেণ্টেশ্যনটো আৰম্ভ কৰিম। চ' সেইকাৰণে যাহাতে মানুহবিলাকে গম পায় যে আমি কি কৰিবলৈ গৈ আছোঁ। চ' আমাৰ গভৰ্ণমেণ্টে সেইটো এটা ডাঙৰ ইনিচিয়েটিভ আৰু আমি যিহেতু পৰিৱৰ্তন এটা আনিম বুলি পেলাই চৰকাৰত আহিছোঁ, এই পৰিৱৰ্তনটো অনাৰ কাৰণে আমি ডে এণ্ড নাইট কাম কৰি আছোঁ। সেইকাৰণে আপোনালোকে দেখিবলৈ পাইছে যে তেনেকুৱা 30টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ গভৰ্ণমেণ্টে এতিয়া আমি তৈয়াৰ কৰিছোঁ। চৰকাৰে কৈছে কাম কৰিব পৰা নাই এতিয়া চৰকাৰ, কিন্তু আজি আমি বিভিন্ন আগৰ চৰকাৰৰ বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ কথাটো হৈছে যে তেখেতসকলে পইচাবিলাক যেনেকৈ তেনেকৈ ইচ্ছামতে কৰাপশ্যন কৰিছিলে, খৰচ কৰিছিলে, য'ত নালাগে তাতেও তেখেতসকলে খৰচ কৰিছিলে আৰু সেইটোকে চৰকাৰ চলাওঁ বুলি কৈছিলে। আমাৰ চৰকাৰৰ সময়ত আমি আমাৰ ফাণ্ডবিলাক আমি তেনেকৈ মিছ ইউজ কৰিব বিচৰা নাই। সৰু সৰু ডাঙৰ ডাঙৰ চব প্ৰগ্ৰামবিলাক আমি খুব ডিজাইন কৰি পেলাই কৰিছোঁ। এতিয়া ধৰি লওক MMR IMR আমি সকলোৱে জানো যে কোকৰাঝাৰ বুলি ক'লে হেল্থ ইণ্ডেক্সত আমি একদম ভাৰতৰ তলত থাকোঁ। আমাৰ তাত মৰ্টেলিটি ৰেটটো বহুত বেছি। চ' এইটো আমি আমাৰ গভৰ্ণমেণ্টৰ দিনত এতিয়া আমাৰ ৰোগ নিৰ্মূল BTR স্কিমৰ আণ্ডাৰত হেল্থ ডিপাৰ্টমেণ্টত আমি হাই ৰিস্ক প্ৰেগনেণ্ট ওমেনসকলক এই বছৰৰ পৰা আমি আৰ্থিক সাহাৰ্য দি পেলাই তেখেতসকলক কেনেকৈ ভাল ইনষ্টিটিউচনেল ডেলিভাৰীটো কৰাব পাৰে ইয়াৰ কাৰণে এটা ইনিচিয়েটিভ লৈছোঁ। আমাৰ ট্ৰাইবেল ওমেনছ আৰু কেতিয়াবা আদিবাসী আমাৰ ট্ৰাইবসকল, সেইসকলৰ মহিলাসকলে ইনষ্টিটিউচনেল ডেলিভাৰীটো নকৰে, য'ত নেকি বহুত লাইফ ৰিস্কটো বেছি থাকে। তো সেইকাৰণে তেখেতসকলক আমি 10 মাহৰ কাৰণে জন্ম পোৱাৰ আগত 6 মাহ আৰু জন্ম পোৱাৰ পিছত মাদাৰ এণ্ড চাইল্ড দুটাকো কেয়াৰ লোৱাৰ কাৰণে আৰু 4 মাহ আমি 1000 কৰি টকা দি পেলাই তেখেতসকলক যাহাতে হাই ৰিস্কৰ পৰা ওলাই আহিব পাৰে সেই মিছনটো আৰম্ভ কৰিছোঁ। এইবিলাক মিছন আগৰ BPF চৰকাৰৰ দিনত নাছিলে, সুপাৰ 50 তেখেতৰ দিনত নাছিলে,
পিপুলছ প্লান VCDC ডেভেলপমেণ্ট কৰা প্লেনিংটো তেখেতসকলৰ তাত নাছিলে লাখপতি মহিলা তেখেতসকলৰ নাছিলে প্ৰত্যেকটো সমষ্টিতে এটা হেণ্ডলুম ক্লাষ্টাৰ বনোৱা এইটো তেখেতসকলে নাছিলে চেৰিকালচাৰ মিছন তেখেতসকলৰ নাছিলে তেনেকুৱা চাবলৈ গ'লে যিখিনি আমাৰ 30টা প্ৰগ্ৰাম আপোনালোকে চাওক আপোনালোকেতো ইমান বছৰৰ পৰা ৰিপৰ্টিং কৰি আছে তেখেতসকলৰ এটাও প্ৰগ্ৰাম নাছিলে খালি তেখেতসকলে যিটো গতানুগতিকভাৱে চেণ্ট্ৰেল স্কিমখিনি কৰি আছিলে বা ষ্টেট স্কিম যিখিনি আছে সেইখিনিকে কৰি আছিলে এতিয়া আমি চেণ্ট্ৰেল ফ্লেগশ্বিপ স্কিম ষ্টেট ফ্লেগশ্বিপ স্কিমৰ এডিশ্যনেলি আমি কাউন্সিলৰ আমাৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আগুৱাই নিয়াৰ কাৰণে আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে কিবা নহয় কিবা ফ্লেগশ্বিপ স্কিম আৰম্ভ কৰিছে নিজৰ প্ৰগ্ৰাম আৰম্ভ কৰিছে যাৰ দ্বাৰা ডেভেলপমেণ্টটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা যে আমি দুগুণ স্পীডত আমি ডেভেলপমেণ্টটো কৰিব পাৰিম শুভ দিন অহাকালিৰ দিনটোত বিটিআৰে বহুত কিবা কিবি পাবলৈ গৈ আছোঁ ইয়াৰ ভিতৰত বল্লামগুৰিত যিটো ITI আছিলে তাত L&T দ্বাৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ চিট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ ইনিচিয়েটিভত বল্লামগুৰিত এটা মডেল ITI অহাকালি ফাউণ্ডেশ্যন ষ্টন লে হ'ব আৰু তাত L&Tয়ে ডাইৰেক্টলি ইয়াত স্পন্সৰ কৰিছে সেইটো অহাকালি ফাউণ্ডেশ্যন ষ্টন লে কৰা হ'ব ইয়াৰ পিছত অৰুণোদয়ৰ প্ৰগ্ৰামত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত থাকিব আৰু ইয়াৰ পিছতে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত বহুতখিনি স্কিম আছাম মালা ৰোড বাসুগাঁও ফ্লাইঅভাৰ কুকলুঙৰ যিটো ব্ৰিজ অলৰেডি হৈ গ'ল এই ব্ৰিজবিলাক অপেনিং কৰিব আৰু আছাম মালাৰ ফাউণ্ডেশ্যন ষ্টন লে কৰিব ইয়াৰ লগতে আমাৰ যিটো চিৰাং ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম সেইটো উন্নতি কৰাৰ কাৰণে ফাউণ্ডেশ্যন ষ্টন লে কৰিব আৰু লগতে চিৰাং জিলাৰ উত্তৰ অঞ্চলত খোৱা পানীৰ বহুত প্ৰব্লেম হৈ আছিলে দশকৰ পৰা দশক ধৰি এইবিলাক দূৰ কৰাৰ কাৰণে JJMৰ ডাঙৰ স্কিম দুটা অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি সেইটো মানে ফাউণ্ডেশ্যন ষ্টন লে কৰিব গতিকে অহাকালিৰ দিনটোত আমি বহুতখিনি বেনিফিট বা বহুতখিনি মুখ্যমন্ত্ৰীৰ দ্বাৰা বহুতখিনি ছাপৰ্ট বিটিআৰ অঞ্চলৰ ৰাইজে পাবলৈ গৈ আছে সেইকাৰণে আমি সকলো আদৰণি জনাইছোঁ আৰু অহাকালি কোকৰাঝাৰত প্ৰায় 25 to 30,000 গেডাৰিং হ'ব আৰু চিৰাঙতো মানে 30 to 40,000 গেডাৰিং হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ আৰু আমি সকলো বাট চাই আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আগতে বহুতখিনি দি গ'ল অহাকালিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰ অঞ্চল উন্নয়নৰ কাৰণে বহুতখিনি কথা তেখেতে ক'ব আৰু অহাকালিৰ সকলো ৰাইজক মই আহ্বান কৰিছোঁ সকলো যাতে আহি উপস্থিত হয় উপস্থিতৰ প্ৰসংগত আপুনি আলোচনা